হয় চাওক, আমাৰ যি CSBৰ যিটো বোৰ্ড তালিকা প্ৰকাশ কৰিছে, এই তালিকাত আমাৰ সংখ্যালঘুৰ এজনো সদস্যক ৰখা নাই। তাৰ ভিত্তিত আমাৰ নেমসূত্ৰৰ পৰা হাগ্ৰামা মহিলা ছাৰক আমি স্মাৰকপত্ৰ প্ৰদান কৰিলোঁ। আমি দাবী জনাওঁ যাতে 2-3 জনক আমাৰ সংখ্যালঘু সদস্যক এই বোৰ্ডত ৰাখিব লাগে। আৰু এটা কথা যে আমাৰ যিসকল প্ৰতিনিধি আছে, এই প্ৰতিনিধিবিলাকে হাগ্ৰামা মহিলা ছাৰক দাবী জনাব লাগে যে আমাৰ মুছলমান মানে সংখ্যালঘুৰ 2-3 জন সদস্যক দিব লাগে বুলি আমি দাবী জনাওঁ। এই যে CSB বোর্ডত মানে সদস্য পদ দিব লাগে। হয় চাওক, আমাৰ যি CSBৰ যিটো বোর্ড তালিকা প্ৰকাশ কৰিছে, এই তালিকাত আমাৰ সংখ্যালঘুৰ এজনো সদস্যক ৰখা নাই। তাৰ ভিত্তিত আমাৰ নেমসূত্ৰৰ পৰা হাগ্ৰামা মহিলা ছাৰক আমি স্মাৰকপত্ৰ প্ৰদান কৰিলোঁ। আমি দাবী জনাওঁ যাতে 2-3 জনক আমাৰ সংখ্যালঘু সদস্যক এই বোৰ্ডত ৰাখিব লাগে। আৰু এটা কথা যে আমাৰ যিসকল প্ৰতিনিধি আছে, এই প্ৰতিনিধিবিলাকে হাগ্ৰামা মহিলা ছাৰক দাবী জনাব লাগে যে আমাৰ মুছলমান মানে সংখ্যালঘুৰ 2-3 জন সদস্যক দিব লাগে বুলি আমি দাবী জনাওঁ। এই যে CSB বোর্ডত মানে সদস্য পদ দিব লাগে। হয় চাওক, আমাৰ যি CSBৰ যিটো বোর্ড তালিকা প্ৰকাশ কৰিছে, এই তালিকাত আমাৰ সংখ্যালঘুৰ এজনো সদস্যক ৰখা নাই। তাৰ ভিত্তিত আমাৰ নেমসূত্ৰৰ পৰা হাগ্ৰামা মহিলা ছাৰক আমি স্মাৰকপত্ৰ প্ৰদান কৰিলোঁ। আমি দাবী জনাওঁ যাতে 2-3 জনক আমাৰ সংখ্যালঘু সদস্যক এই বোর্ডত ৰাখিব লাগে। আৰু এটা কথা যে আমাৰ যিসকল প্ৰতিনিধি আছে, এই প্ৰতিনিধিবিলাকে হাগ্ৰামা মহিলা ছাৰক দাবী জনাব লাগে যে আমাৰ মুছলমান মানে সংখ্যালঘুৰ 2-3 জন সদস্যক দিব লাগে বুলি আমি দাবী জনাওঁ। এই যে CSB বোর্ডত মানে সদস্য পদ দিব লাগে।